Hey everyone, welcome back to my channel Jumi Small Life. আজি মই গৈছিলোঁ ষ্ট্ৰীট ফুড ট্ৰাই কৰিবলৈ অৰ্থাৎ পানীপুৰি বা ফুচকাটো সকলোৱে খাই ভাল পায় নহয় জানো বিশেষকৈ ছোৱালী মানুহবিলাকে আৰু ফুচকা পালেতো পগলাই হৈ যায় আৰু তাতে আকৌ আজি দেখিলোঁ ছোৱালী কম ল'ৰাৰ ভিৰহে বেছি দেই গতিকে ক'ব নোৱাৰি ছোৱালীয়ে অকল ভাল পায় বুলি ল'ৰাবিলাকেও ভাল পায় যেন লাগিছে আৰু তাতে দাদাই জানে আমি কেনেকৈ ভাল পাওঁ ফুচকাটো খাই অকণমান জ্বলা হ'লে ভাল লাগে হ'লেও বেছি ইমান জ্বলা নাখাওঁ আৰু বেছি জ্বলা খালে আপোনালোকেতো জানেই পিছদিনা কি অৱস্থা হয় মোৰ বাৰু তেনেকুৱা কোনো প্ৰব্লেম নাই কিন্তু বেছিভাগৰে এচিডিটিৰ প্ৰব্লেম থাকে গতিকে তেওঁলোকে অকণমান জ্বলাটো কমাই খোৱাটোৱে ভাল আৰু তাই খুব টেষ্ট লৈছে মোতকৈ বেছি ভাল পায় মোৰ বান্ধৱীয়ে গতিকে তাইকে ভালকৈ খাবলৈ দিছোঁ আৰু এইটো নিজে কৰোঁ বাৰু কি হাই দিয়া আইচক্ৰীম খাওঁ এটা আমি আজি আইচক্ৰীম খাবলৈ আহিছোঁ গাইছ ইয়াতে এজনে কৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ দেই ভাই আইচক্ৰীম খাই মই আপোনালোকক গোটেই সন্ধিয়াৰ পৰিৱেশটো দেখাইছোঁ বৰ ধুনীয়া কেনেকুৱা লাগিছে আইচক্ৰীম খাই ভাল কেনেকুৱা লাগিছে খুব ভাল পোৱা না আইচক্ৰীম খাই না সদায় আহা নে খাবলৈ সদায় আহা এইটো বছৰত প্ৰথম আইচক্ৰীম খাইছে হয় নেকি সেকেন্ড কেইটা খাইছে 3 নম্বৰ তাৰপিছত মই গ'লোঁ বহাগী মেলা দৰং জিলা অভিযান পৰিচালনাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা য'ত যথেষ্ট পৰিমাণৰ গামোচা আৰু মেখেলা চাদৰৰ পৰা আদি কৰি বহুত বস্তু ওলাইছে আৰু গ্ৰাহকৰো বহুত বেছি ভিৰ দেখা পাবলৈ সক্ষম হৈছোঁ ইয়াত আৰু ইয়াতে আত্মসহায়ক গোটসকলৰ ইমানখিনি পদক্ষেপ দেখি সঁচাকৈ বহুত আলোকিত হৈ পৰিলোঁ তাৰপিছত ইয়াতে দেখিলোঁ এখন সৰুকৈ ফাংচন এখন হৈ আছে য'ত আমি অকণমান সময় ৰখিলোঁ এয়া হ'ল আমাৰ দৰং জিলাৰ সংস্কৃতি দেওধনী নৃত্য যিটো আমাৰ দৰং জিলাতে ইয়াৰ আৰম্ভণি হৈছিল বুলি কোৱা হয় আজি বহুত দিনৰ মূৰত এই দেওধনী নৃত্যটো দেখা পাই খুবেই ভাল লাগিল ভাবিলোঁ অকণমান ভিডিঅ'কে কৰি লৈ যাওঁ বুলি আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিবচোন আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই